ভাত লৈ আহিলে নমস্কাৰ শ্ৰী আমাৰ হ'ল হেল্থ চেনেল স্বাগতম জনাইছোঁ মই আজি আপোনালোকৰ মজা আৰু ইণ্টাৰেষ্টিং আকৌ এখন নমতা বিয়া লৈ আহিছোঁ সেইদিনাখন এজন মানুহে নমতা বিয়া খাবলৈ গৈ খালে গৰুৰ পিটন আৰু কাণত ধৰিবলগীয়া হ'ল তেখেতে খোৱাৰ পিছত তেখেতে বহুত অপমান পাবলগীয়া হ'ল তাৰ কাৰণে আজি আমি টেষ্ট কৰিম আচলতে মোক তেনেকুৱা কৰে নে নকৰে মোকতো মানুহ তেনেকুৱা নকৰে কাৰণ মোক বহুতে চিনি পায় যে বচাই ল'ব কোনোবাই সেইকাৰণে আজি মই লগত লৈ আহিছোঁ এইফালে আহিব লাগে মূলত আছে এইজন আজি ভিখাৰী আৰু এই ভিখাৰীজনে যাব মানে বিয়া খাবলৈ আৰু বিয়া ঘৰতনো কিনো কেনেকুৱাকৈ আমি সেইটো চাম হৈছে এজন ইউটিউবাৰ চেনেলৰ নামটো তোমাক কৈ দিয়ে ভাইটি দিলীপ পানেৰী বুলি আছে দিলীপ পানেৰী ভাইটি চাওক বহুত কনফিডেঞ্চ বহুত সাহসত মানে এইটো ৰূপ ল'বলৈ ভাইটিয়ে মানে বহুত ভাইটি থেংক ইউ ছ' মাছ আৰু আজি মানে তোমাৰ কামটো কি হ'ব জাষ্ট এজন নৰ্মেল মানুহৰ নিচিনা তুমি যাব লাগিব বিয়া ঘৰলৈ বিয়া ঘৰত তুমি যেতিয়া সোমাব লাহে লাহেকৈ সোমাই পিনি অকল মানে মানুহৰ মনত মানে চুচুক চামাককৈ তুমি থাকিব লাগিব ঠিক আছে তাৰপিছত তুমি মজাকৈ খানাটো খাবই লাগিব খাই পিনি তোমাক ধুনীয়াকৈ আহিব লাগিব কোনোবাই কিবা যদি কয় নেকি চব তুমি ৰেকৰ্ড কৰিবা আৰু কোনেনো কেনেকুৱা ব্যৱহাৰ কৰে আমি সেইটো ভালকৈ চাম আৰু ব'লক আজি আমি চাম বিবাহ ভৱনটো সেইদিনাখন মানুহজনকো তেনেকুৱা কৰিলে কিন্তু আমাৰ শিৱসাগৰৰ আমাৰ সিংহদৰ ওচৰ এখন বিয়া আমি খাবলৈ গৈছোঁ তাত মোৰ ভাইটিক কেনেকুৱানো ব্যৱহাৰ কৰে আমাৰ শিৱসাগৰবাসীৰ ৰাইজেনো কেনেকুৱা ব্যৱহাৰ কৰে কি কথা আমি গোটেইখিনি বস্তু আজি চামগৈ মানুহে কেনেকুৱা কি কৰে আমি চাম গতিকে তুমি একো ভয় কৰিব দৰকাৰ নাই মই আছোঁ লগত গতিকে মোক নমতা বিয়াকৈ আহিছোঁ বাৰু পিলন খাই দুয়োটা লগতে খাম টেনশ্যন ল'ব দৰকাৰ নাই তুমি ঠিক আছে গতিকে ব'লক ভিডিঅ'টো চাওক আৰু এনজয় কৰক আৰু ভাইটি তোমাৰ হাতত একো গিফ্ট চিফ্ট নাই যি গিফ্ট আছে মোৰ ওচৰত আছে এইটো হৈছে অৰিজিনেল গিফ্ট আৰু এইটো আছে ডুপ্লিকেট গিফ্ট আৰু ইয়াত মানে বৰ ডেঞ্জাৰ বস্তু আছে আজি আপোনাৰ চালে গম পাব গতিকে ব'লক ভিডিঅ'টো চাওক আৰু এনজয় কৰক গতিকে পুৰা মজাকৈ ব'লক অঁ নমস্কাৰ ভালনে অঁ কয় না নেকি অঁ হ'ব মই লগ কৰি ল'ম বাইদেউ শুনক আপুনি একো ক'ব দৰকাৰ নাই কাকো ক'ব দৰকাৰ নাই মই নিজে কৰি ল'ম চব অ'কে অঁ নমস্কাৰ অঁ নমস্কাৰ বাইদেউ চিনি পাইছে না মোক অঁ আপুনি দেউতাক নহয় জানো হয় মই আপোনাক চিনি পাব লাগিছে নাই মই আপোনাক চিনি পাই গ'লোঁ বোলো মই মোৰ ঘৰ আকৌ মানে একেটা এড্ৰেছ কৈ থাকিব মন নাযায় মানে বাৰে চবকে আৰু মানে একেটা এড্ৰেছ ঘৰটো সুধি আহিব মানে আপুনি চিনি পালে নহয় এতিয়া বাইদেউগৰাকী আপোনাৰ হয় মোক কথা পাতি লওঁ অকণমান এই কোন হৈছে আপুনি এতিয়া মই বৰ্তাকৰ দৌদকৰ পিতেক হয় নাই ল'ৰা বৰ্তাকৰ দৌদকৰ পিতেক নহয় বৰ্তা সি মোক বৰ্তা ক'ব লাগে মানে আপুনি ল'ৰাটো অঁ মানে আপুনি ল'ৰাটো বৰ্তা বুলি ক'ব লাগে নহয় সি মোক ক'ব লাগে দৰাই মানে বস্তু বুজি পোৱা নাই মই দৰাই মোক বৰ্তা বুলি ক'ব লাগে তাৰমানে মোৰ দেউতা দৰা কোন হয় দৰা কোন হয় দৰা মোৰ ভতিজা হ'ব আপুনি দৰা মোৰ ভতিজা হয় নহয় দৰা মোৰ ভতিজা এতিয়া পিছত কম কৰিবা এইখিনি কথা দেই চিনাকি হওঁ দাদা লগত তেতিয়ালৈকে হেৰি মই এতিয়া গম পালোঁ কাহিনীটো আপুনি কোন হৈছে ক'লে দৰা ককাইক আপুনি দৰা ভতিজা হয় ঠিক আছে আপুনি দৰা নহয় কনফাৰ্ম ভাল ভতিজা হয় ভতিজা অঁ এখেত দৰা ভতিজা হয় ঘৰ ওচৰতে অঁ নামটো মুনি নে মুন্নি পঢ়ি আছা নেকি অঁ এনেকৈ আজিকালি ছোৱালীবোৰ চাই ন ফেচবুক ইনষ্টাগ্ৰামত চাই লোৱা তোমাৰ নিজে চাইছা নে ভগৱানে চাব ইনষ্টাগ্ৰাম আছে কি বুলি আছে শিল্পী মেছেজ কৰিলে ৰিপ্লাই দিবা হাঁহিতে মাৰি তুমি দিয়া পগলা কৰি মোক ৰিপ্লাই দিব নিদিয়া সেইটো মই বাদ দিছোঁ এনেই বেলেগৰ ল'ৰাক ৰিপ্লাই দিয়া নিদিয়া মেছেজ কৰিলে
ৰিপ্লাই দিয়া বেলেগক ৰিপ্লাই দিয়া মানে এজনক ৰিপ্লাই দিয়া নেকি নে চবকে দিয়া এজনক দিয়া নেকি অকল চবকে দিলে একো প্ৰব্লেম নাই এজনক দিলেহে প্ৰব্লেম হ'ব সেইটোৱে প্ৰব্লেম কোনটো হয় শিল্পী বৰা শিল্পী এনেকৈ ওলাইছে তুমি হয় নাই কওকে চাদৰ মহলা তোমাক বেছি ধুনীয়া লাগিছে মই মেছেজটো কি বুলি দিওঁ প্ৰথম মেছেজটো মেছেজ কৰিছোঁ মই এইটো চাওক তুমি বহুত ধুনীয়া দেই ঠিক আছে তুমি বহা দেই নহয় মানে কিয় চবেই শুনি আছে ন তেখেতে অকণমান মানে এনেই বেয়া পাইছে আৰু ঘৰত গৈ ৰিপ্লাই কৰিব তেখেতে নাই 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 নকয় বিশ্বাস আছে কিবা কৈছিলে ভালকৈ শুনা নাই কি কৈছে কোন জেগা মই ঘৰৰ পৰা আহিছোঁ কোন জেগা হে কোন জেগা ক'ৰ পৰা আহিছে ঘৰৰ পৰা আপুনি ক'বা ঠাইডোখৰ আপোনাৰ ঘৰ পৰা আহিছে গম পাইছোঁ অঁ কোন ঠাই শিৱসাগৰ অঁ শিৱসাগৰ ভাত খালে পানী 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 খালে খালোঁ খুৱাব নি মাংস খালে খালে পানী খুৱাব নি মাছ খালে নাই মাছ এই শাক পাচলি অঁ খালোঁ চব খালোঁ শাক পাচলি অঁ তাৰপিছত চব দিছে তামোল এখনো খাই লওক তামোল তামোল আপুনি আপোনাৰ ঘৰ একে পৰিয়াল কোন হৈছে আপুনি মই বৰ্তাই কৈছোঁ দৰা দৰা আপোনাৰ বৰ্তা হৈছে নহয় মই দৰাৰ বৰ্তাই সৰু বৰ্তা দৰা বয়সটো চাই মানে আপুনি তেখেতক বৰ্তা বুলি ক'বলগীয়া লেখীয়া লগা নাই তাক বৰ্তা ক'ব লগা নাই সি মোক বৰ্তা বুলি ক'ব লাগিব সি ক'ব লাগিব মোক বৰ্তা বুলি মই দৰাটোক বৰ্তা বুলি ক'ব লাগে দৰাটোৱে মোক বৰ্তা বুলি মাতিব লাগে আপোনাৰ নামটো বৰ্তা মানে নহয় সি বৰ্তা বুলি মাতিব লাগে আকৌ বৰ্তা মানে সমধৰ বৰ্তা তাৰমানে আপোনাৰ নামটো বৰ্তা হয় মোৰ বৰ্তা নহয় মোৰ সমধৰ বৰ্তা বুলি মাতিব লাগে আপোনাৰ নামটো কি মোৰ মনোজ মনোজ যদি আপোনাৰ ঘৰত পৰা নামটো বৰ্তা মানে গম পালোঁ এতিয়া নাই মোৰ ঘৰত বৰ্তা নামটো বুবু ঘৰত বু বুলি মাতে কিন্তু বৰ্তা বুলি মাতে মানে মই এতিয়া বস্তুটো বুজিলোঁ মই অলপ কনফিউজ হৈ আছিলোঁ দেই আপোনাৰ নামটো অনুজ চেতিয়া মনোজ অঁ মনোজ চেতিয়া ত' আপোনাৰ ঘৰত বুবু বুলি মাতে আৰু আপোনাক মৰমত বৰ্তা বুলি মাতে বহুত বৰ্তা বুলি নহয় তাৰ সমধৰ মই বৰ্তাই হওঁ আপোনাৰ কিন্তু নামটো কিন্তু বহুত মজা কিন্তু বৰ্তা নাম মৰমত কিন্তু দিছে ভাল লাগিছে বৰ্তা দেই। ঠিকে আছে अब्बू आ रहे हैं খাবলৈ কি কোনপিনে এইফালে গুৱাহাটীৰ দিনা নমতা বিয়া খাবলৈ গৈ পাইছিলে নাই খবৰটো নমতা বিয়া খাবলৈ মানুহজন নমতা বিয়া খাব গৈছিলে আৰু আপোনাৰ হেৰি মানে বিয়াখন খোৱাৰ পিছত আপোনাৰ আঁঠু কোৱালে কাণত ধৰালে গুৱাহাটীৰ বিয়া ভৱন এটাত পাইছিলে খবৰটো
হে ভালে পায় ন এতিয়া কেইদিন আহিব পাৰে কোনোবা নমতাকে হয় নাই অঁ চাহটো খাই লওঁগৈ এতিয়া ন Look at utpat, মানে লগৰ লগত নমতাকে খোৱা বিয়া Look at utpat, মানে এটা হাঁহিত পিছলি যোৱা বিয়া তেখেতক দিয়া লগত দিয়া মই নিজে লৈছোঁ তুমি তেখেতক দি দিয়া Look at utpat, মানে লগৰ লগত নমতাকে খোৱা বিয়া Look at utpat, মানে এটা হাঁহিত পিছলি যোৱা বিয়া Look at utpat, মানে আদা Look at utpat, মানে নমস্কাৰ দেই মোৰ নাম পৰমা গগৈ মানে তো আপোনালোক হেপী মেড লাইফ দুজনলৈ শুভেচ্ছা থাকিলে আপোনাৰ দুজনে বোলে গাহৰি খাই বহুত ভাল পায় বোলে নহয় আপুনি গাহৰি খায় ন পূৰা আপুনি পূৰা খায় সেইকাৰণে আপোনালোকৰ কাৰণে গাহৰি মাংস অকণ লৈ আহিছোঁ মানে আৰু বিয়াত যিহেতু আপোনাৰ ব্ৰইলাৰ আৰু হেৰিহে দিছে ছাগলী দিছে ন গাহৰিটো খাব লাগিব নহয় সেইকাৰণে আপোনালোকক লৈ আহিছোঁ আৰু মানে বজাৰত মানে বেছি নাপালোঁ যে অকণমান লৈ আহিলোঁ মানে সেইকাৰণে 100 টকা হ'ব নে 100 টকা একদম 100 টকা তাকে পূৰা মজা মাল দেখুৱাই আনিছোঁ মানে পূৰা আৰু এটা কথা আপোনালোকে চাগে এইদিন শুনিছে চাগে ফেচবুকত পাব পাৰে এজন মানুহ নমতা বিয়া খাব গৈছিলে কাণত ধৰাকৈ শুনিছিলে চাগে আৰু আচলতে ময়ো নমতা বিয়া খাব আহিছোঁ আৰু আপোনালোকে যাতে কাণত চাউণ্ড ধৰোৱা নাই সেইকাৰণে ভাল লাগিলে কিন্তু এটা কথা আজিকালি কিন্তু বহুতে মোক চিনি পাই যায় দেই আপোনালোকে ইয়াতো বহুতে মোক চিনি পাই গ'ল নহ'লে আপোনালোক ইয়াত মই বিয়ালৈ যে আহিছিলোঁ যে মোৰ লগত মানে এই ভাইটিজনক লগত লৈ আহিছিলোঁ মই এজন তাৰমানে চব আৰু এনেকৈ ফটা কাপোৰ পিন্ধাই আনিছিলোঁ এখেতক মানে কোনো এখেতক চিনি পোৱা নাই আৰু এখেতক আনি আমি জাষ্ট চেক কৰিছিলোঁ যে আমাৰ শিৱসাগৰত যদি কোনো নমতাকৈ মানুহে বিয়া খাব যায় মানুহনো কেনেকুৱা ব্যৱহাৰ কৰেনো কিন্তু ভাই তুমি কিয় বেয়া পালা নি নাই একো বেয়া পোৱা নাই আৰু ইয়াত মানে কোনো বেয়া ব্যৱহাৰ কৰা নাই চবেই ভালকৈ ভাল ব্যৱহাৰ পাইছে একো প্ৰব্লেম নাই পোৱা তো সেইটোৱে মানে টেষ্ট কৰিছিলোঁ আমাৰ শিৱসাগৰ মানুহ যে এনেকুৱা নহয় আমাৰ শিৱসাগৰত যে আচলতে কোনোবাই নমতা বিয়া খাবলৈ যদি যায়ও তেখেতক মানে মানুহে ৰেচপেক্ট কৰে ভালকৈ সন্মান কৰে মই সেইটোৱে মানে ভিডিঅ'ৰ যোগেদি বুজাব বিচাৰিছিলোঁ এইটো হৈছে আমাৰ ফালৰ অৰিজিনেল গিফ্ট আৰু এইটো আমি অকণমান ধেমালি কৰিলোঁ বেয়া নাপাব দেই তাকে ভাল লাগিলে আপোনাক ভালকৈ থাকক কৈ থাকোঁ দিয়ক কেনেকুৱা লাগিলে এতিয়া কোৱা ঠিকে আছে এক্সপিৰিয়েঞ্চ কেনেকুৱা চব মজা আছে কিন্তু ইয়াত কোনো বেয়া ব্যৱহাৰ কৰা নাই মানে খাওঁতেও মই দুবাৰ লৈ খাইছোঁ তথাপিও কোনো একো খোৱা নাই ভাল লাগিলে আৰু কোনোবাই যিসকলে ভাবিছে যে আমাৰ য'ত সেই ঘটনাটো হ'ব নেকি চাওক সেই যিটো ঘটনা হৈ গ'ল বহুত বেছি বেয়া লাগিলে আৰু সেই ঘটনাটো যাতে আমাৰ এইফালে হয় নহয় এইটো প্ৰমাণ চাবৰ কাৰণে আজি মই ভাইটিক আনিছিলোঁ আৰু এনেকুৱা ধৰণৰ কোনো ঘটনা হোৱা নাই বহুত বেছি ভাল লাগিলে আৰু আজি বিয়াখনত মানে মোক মানে নমতাকৈ মাতিছিলে এইফালে ভাইটি আছে তেওঁ আমাক নমতাকৈ মাতিছিলে আজি বিয়াখনত হয় নাই ধন্যবাদ বাই বাই তেখেতে মোক আজিলৈকে 200-300মান বিয়া কণ্টেক্ট দিছে মানে আৰু পাব ঠিক আছে তেতিয়াহ'লে আজিলৈ মানে নেক্সট নমতা লগ পাম তেওঁলোকে বাই বাই